বহুত সময়ত আপোনালোকে শুনিবলৈ পায় যে গাড়ী এখন পাৰ্কিং কৰি এনেকৈ থৈ দিয়ে, ঘপকৈ জুই লাগি গৈছে। কিন্তু জুইটো কিহৰ কাৰণে লাগিছে মানুহে সেইখিনি আপোনালোক চিন্তা নকৰে। কিন্তু আজি মই আপোনালোকক ক'ম জুইটো লগাৰ কাৰণটো কি। হাই বন্ধুসকল, মোৰ হাতত এটা সাধাৰণ পানী বটল, আৰু এই পানী বটলটো বজাৰত কিনিব পৰা যায় 10 টকা বা 15 টকা দামৰ ভিতৰত। আৰু এই সাধাৰণ পানী বটলটোৱে আপোনালোকক এটা ডাঙৰ দুৰ্ঘটনা কৰিব পাৰে। এতিয়া চাওক, এই পানী বটলটো আমি খাই দিলে, গোটেইখিনি পানী খাম যদি আমি খায়ো দিওঁ, আমাৰ একো ক্ষতি নহয়। কিন্তু খোৱাৰ পিছত আমি এই পানী বটলটো পেলাই দিয়াৰ পিছত বহুত ডাঙৰ ক্ষতি হ'ব পাৰে আমাৰ। আৰু কেনেকুৱা ক্ষতি হ'ব পাৰে আপোনালোকক দেখুৱাই আছোঁ, আপোনালোকে চাই লওক। পানী শেষ হোৱাৰ পিছত এই বটলটো পেলাই দিয়াৰ পিছতো আমি ভুল কৰোঁ। আমি পানীখিনি খালোঁ, খোৱাৰ পিছত আমি বটলটো আকৌ খপটো এনেকৈ মাৰি আমি ৰাস্তাত পেলাই দিওঁ। আৰু খপটো মাৰি দিয়াৰ পিছত কি হয় চাওক, ভিতৰত যিটো হাৱা সোমাই আছে, কিন্তু হাৱাটো এইটো প্ৰেছ কৰিব নোৱাৰি। আৰু তাৰ ফলত কি হয় আপোনালোকক দেখুৱাইছোঁ, ভিডিঅ'টো শেষলৈকে চাই থাকক। এতিয়া চাওক, ৰাস্তাত বটল এটা পৰি থাকিব পাৰে, আৰু সেই বটলৰ ওপৰেৰে বাইক এখন পাৰ হৈ যাব পৰা হোৱাৰ লগে লগে আগ চকাটো পৰাৰ লগে লগে আনবেলেঞ্চ হৈ যাব পাৰে বাইকখনৰ, যাৰ ফলত সংঘটিত হ'ব পাৰে বহুত ডাঙৰ দুৰ্ঘটনা। এতিয়া চাওক, এই বটলৰ খপটো মাৰা থকাৰ কাৰণে, হাৱাটো ভিতৰত সোমাই থকাৰ কাৰণে ই চেপেটা হৈ নাযায়। আৰু তাৰ ফলত যেতিয়া ই বাইক এখনৰ এনেকুৱা কিবা ছাইডত যদি পৰি যায়, বা স্কুটি ছাইডত চাকাৰ আগত যদি এনেকৈ পৰি যায়, তেনেহ'লে স্কুটি বা বাইকখন আপোনাৰ আনবেলেঞ্চ হৈ যায়। তেতিয়া মানে শ্লিপ খাই পেলাই আপোনাৰ পৰি যোৱা সম্ভাৱনাটো বেছি থাকে। আৰু বেক চাইডে যদি মাইকী মানুহ থাকে, তেতিয়া দুৰ্ঘটনা হোৱাটো সম্ভাৱনা আৰু বেছি বাঢ়ি যায়। সেইকাৰণে আমি পানী খোৱাৰ পিছত বটলৰ খপটো এনেকৈ ইয়াৰ ভিতৰত এনেকৈ ভৰাই পেলাই দিব লাগে। পেলাই মানে যদি ডাষ্টবিন থাকে ডাষ্টবিনত পেলাই দিয়ক, আৰু যদি ডাষ্টবিন নাথাকে তেনেহ'লে আপোনালোকে এটা কাম কৰক, ছাইডত এনেকৈ থৈ দিয়ক। তাৰ ফলত কি হয়, যদি খপটো ইয়াত এনেকৈ ভৰাই দিয়া হয়, খপটো খোলা থাকে, তেনেহ'লে আমি এনেকৈ প্ৰেছ কৰিলে এই চাক বহি গ'ল, একদম চেপেটা হৈ যায়। ইয়াৰ ওপৰতে এতিয়া বাইক এখনো যদি গুচি যায়, তেনেহ'লে একো প্ৰব্লেম নহয়। এইটো আছিল বাইকৰ লগত হোৱা দুৰ্ঘটনাৰ কাৰণ। আৰু মই গাড়ীৰ লগত হোৱা দুৰ্ঘটনাৰ কাৰণসমূহ আপোনালোকক দেখুৱাম। আমি পানী খোৱাৰ পিছত বটলটো য'ত ত'ত পেলাব নালাগে, ডাষ্টবিনত পেলাই দিব লাগে, ৰাস্তাই ঘাটে য'তে ত'তে পেলাব নালাগে। সেইটোৰ কাৰণে বহুত দুৰ্ঘটনা হয়, আপোনালোকে টিভি নিউজত আপোনালোকে দেখা পায়ে থাকে। আৰু তেনে ক্ষেত্ৰতো গাড়ীটো ছেমেই, গাড়ীত 4টা চকা থকাৰ কাৰণে কিন্তু মানে আনবেলেঞ্চটো কম হয়, সেইটোৰ কাৰণে মানে গাড়ী কণ্ট্ৰলতে থাকে। তথাপিও যদি ষ্টাৰিঙত ড্ৰাইভাৰজন যদি মানে হাতটো নাথাকে, তথাপিও দুৰ্ঘটনা হৈ যাব পাৰে। আৰু এয়াতো মানে সৰু সুৰা মানে দুৰ্ঘটনা হোৱা স্বাভাৱিক, কিন্তু তাত কৰি ভয়ানক দুৰ্ঘটনা এই বটলৰ কাৰণে হ'ব পাৰে। আপোনালোকৰ গাড়ীটো চাই লগা হওক। বটলৰ ওপৰত আৰু গাড়ীৰ ওপৰত তেনেকুৱা ভিডিঅ' বহুতেই বনাইছে, ময়ো সেইটো কাৰণে আজি এটা ভিডিঅ' বনাই দিলোঁ। এইবিলাক সজাগতামূলক ভিডিঅ'। আৰু এটা কথা, চালকবিলাকৰ বহুত ডাঙৰ ভুলটো হৈছে আমি ৰানিং অৱস্থাত পানী খোৱাটো। আৰু ময়ো খাওঁ, কিন্তু মই গাড়ীখন ছাইড কৰি ৰখাই পেলাই তাৰপিছত মই পানীটো খাওঁ, কিন্তু মই ৰানিং অৱস্থাত পানীটো নাখাওঁ। কিন্তু মই বহুতক দেখিছোঁ কিন্তু ৰানিং অৱস্থাতে পানীটো এনেকৈ খাই থাকে। কিন্তু তাৰ ফলত কি হ'ব পাৰে আপোনালোকে চাই থাকক। আমি ৰানিং অৱস্থাত যেতিয়া আমি চালকবিলাকে আমি আগতহে কিন্তু চাই থাকোঁ, আগত দেখিছোঁ একো নাইকিয়া, তেতিয়া আমি পানী বটলটো লৈ পেলাই আমি এনেকৈ পানীটো আমি খাওঁ। কিন্তু আমি পানীটো খাই থাকোঁতে এপিনৰ পৰা এখন গাড়ী গৈ পেলাই যদি আমাক অভাৰটেক কৰি গৈ আগত যদি কিবা কাৰণত ব্ৰেক মাৰিলে, তেতিয়া আমি কি কৰোঁ, আমি থটমত খাই পেলাই আমি বটলটো এপিনেও নেপেলাওঁ, কিন্তু আমি ইয়াত এনেকৈ আমি এৰি দিওঁ। ইয়াত এৰি দিয়াৰ ফলত কি হয়, এই ষ্টাৰিঙত এনেকৈ ইয়াত ফাঁচি যাব পাৰে। ফাঁচি গ'লে আমাৰ ষ্টাৰিং ইয়াত এনেকৈ জাম হৈ যাব পাৰে। তাৰ ফলত আমাৰ এক্সিডেণ্ট হ'ব পাৰে, বহুত ডাঙৰ দুৰ্ঘটনা আমাৰ হৈ যাব পাৰে। আৰু সেইটোও নহয়, যদি তাৰপিছত যদি বটলটো কিবা কাৰণত এনেকৈ তলত গুচি গ'ল, তাৰ ফলত কি হ'ব, আপোনাৰ ভৰি লাগি ব্ৰেকৰ ফাঁকত সোমাই যাব। আৰু তাৰপিছত কি হ'ব, আপুনি ব্ৰেক এপ্লাই কৰি থাকিলে ব্ৰেক নালাগিব। আৰু পানী বটল ড্ৰাইভাৰে খালেও নহয়, বেলেগেও যদি খায়, পানী বটলটো এনেকুৱা জেগাত কেতিয়াও থ'ব নালাগে। ইয়াৰ পৰা গাড়ীখন যেতিয়া ৰানিং অৱস্থাত থাকে, গাড়ীখন আপোনাৰ লৰি থকাৰ ফলত কি হয়, পানী বটলটো কেতিয়াবা এনেকৈ তলত পৰি যাব পাৰে, পৰি পেলাই ব্ৰেকৰ তলত ফাঁচি যাব পাৰে, ভৰি লাগি ব্ৰেকৰ তলত ফাঁচি যায়। এই পানী বটল ব্ৰেকৰ ফাঁকত সোমাই যোৱা সংঘটিত ইণ্ডিয়াত বহুত হৈছে, আৰু বহুত ডাঙৰ দুৰ্ঘটনা হৈছে। আৰু আপোনালোকে টিভিয়ে পেপাৰে পত্ৰই আপোনালোকে দেখা পায়ে থাকে। আৰু সেইকাৰণে আপোনালোক অলপ সাৱধান হৈ থাকিব।
আৰু এই পানী বটলৰ ফলত 3 নম্বৰ কাৰণ কি হ'ব পাৰে আপোনালোকক মই দেখুৱাই আছোঁ, আপোনালোকে চাই থাকক। বহুত সময়ত আপোনালোকে শুনিবলৈ পায় যে গাড়ী এখন পাৰ্কিং কৰি এনেকৈ থৈ দিয়ে, ঘপকৈ জুই লাগি গৈছে, কিন্তু জুইটো কিহৰ কাৰণে লাগিছে মানুহে সেইখিনি আপোনালোকে চিন্তা নকৰে। কিন্তু আজি মই আপোনালোকক ক'ম জুইটো লগাৰ কাৰণটো কি। সেই কাৰণটো বুজাবৰ কাৰণে মোৰ দৰকাৰ হৈছিল আতচি গিলাচ, কিন্তু মোৰ হাতত আতচি গিলাচ নাই, সেইকাৰণে মই এই চশমাখনেৰে আপোনালোকক বুজাই দিম। বন্ধুসকল, আমি সৰু থাকোঁতে আমি এই আতচি গিলাচ দি পেলাই কাগজ জ্বলাইছিলোঁ, আপোনালোকৰ মনত আছে। বহুত গৰম হৈছে, তাৰপিছত কাগজখন জ্বলি যায়। সেই ধৰণেৰে আপোনাৰ এই পানী বটলটো, এই পকাত যে পোহৰটো যে পৰি আছে আপোনালোকে দেখিছে, এই সূৰ্য পোহৰটো পানী মাধ্যমেৰে এই পকাত পৰি আছে। এই সি আতচি গিলাচৰ দি আমি কাগজ জ্বলোৱা যিমান গৰম হৈছিল তাতকৈ বহু বেছি হিট হৈ যায়। বন্ধুসকল, আমি যেতিয়া গাড়ীখন পাৰ্কিং কৰি ৰাখোঁ তেতিয়া আমি পানী বটলটো ইয়াতে আমি এনেকৈ থৈ দিওঁ, আৰু 5 মিনিট বা 10 মিনিট থাকিলে ইয়াত একো নহয়। কিন্তু ঘণ্টাৰ পিছত ঘণ্টা যদি ইয়াতে এই ৰ'দত পৰি থাকে, এই পানীখিনিৰ মাধ্যমেৰে সূৰ্য পোহৰটো যেতিয়া ইয়াত পৰি থাকিব পোহৰভাৱে, তেতিয়া আৰামছে জুই লাগি যাব। 1 ঘণ্টা বা 2 ঘণ্টা থাকিলে ইমানেই গৰম হয়। আমাৰ সন্মুখত যোনখন ডেছবৰ্ড আছে সেইখন প্লাষ্টিকৰ হয়, সেইখনত মানে জুই লগা সম্ভাৱনাটো অলপ কম, বেছি সময় লাগে। কিন্তু আমি বেছিভাগ পানী বটল ৰাখোঁ আমি ইয়াত ৰাখোঁ, আৰু ইয়াত বিশেষ কৰি ইয়াত থকা কাপোৰটো হ'ল আপোনাৰ ধৰক কিবা মখমলৰ হয়, কিবা বেলেগ কিবা কাপোৰো থাকে। আৰু বেক চাইডে যোনখন এখন কিছুমানৰ আপোনাৰ প্লাই হয়, কিন্তু মোৰখন বা কি মই নাজানো এতিয়ালৈকে দেখা নাই। এই চাওক প্লাই হয়, কিন্তু ইয়াত জুই লগা সম্ভাৱনাটো বহুত বেছি বাঢ়ি যায়। এতিয়া চাওক, ইয়াত আমি ঘণ্টাৰ পিছত ঘণ্টা যদি ইয়াত আমি বটলটো এনেকৈ থৈ দিওঁ পানী বটলটো, কিন্তু মই আপোনাক ইয়াত সূৰ্য পোহৰটো নাই, সেইকাৰণে মই দেখাব পৰা নাই। আপোনালোকে চাওক, মই টৰ্চ মাৰি আপোনালোকক দেখাই দিছোঁ, কিন্তু সেই চাওক পোহৰটো কেনেকৈ পৰি আছে। তেনেকৈ সূৰ্য পোহৰটো এনেকৈ ইয়াত পৰি থাকিব, আৰু ইয়াত ঘণ্টাৰ পিছত ঘণ্টা যদি এনেকৈ পৰি থাকে পোহৰটো, তেনেহ'লে জুই লগা সম্ভাৱনাটো বহুত বেছি বাঢ়ি যায়। আৰু বটল গাড়ীত ৰাখিলেও গাড়ীত তেনেকুৱা ৰ'দ পৰা জেগাত নাৰাখিব, ভিতৰত ৰাখিব, য'ত ৰ'দ নপৰে তাতে ৰাখিব। এই পানী বটল লৈ বহুত ভিডিঅ' বনাইছে, সেইকাৰণে ময়ো বনাই দিলোঁ। আৰু এইবোৰ হ'ল সজাগতামূলক ভিডিঅ' হয়, আৰু আপোনালোক বহুত সজাগ হৈ থাকিব। আৰু নেক্সট টাইমৰ পৰা আপোনালোকে পানী বটল এনেকৈ কিনিলে পানীটো খাই পেলাই বটলৰ খপটো খুলি ডাষ্টবিনত পেলাই দিব, আৰু নহ'লে ডাষ্টবিন নাথাকিলে বেলেগ কোনোবা ভাল জেগাত তেনেকৈ পেলাই দিব। আপোনাৰ অলপ সাৱধানতাই আপোনাৰ লগত আপোনাৰ 10জনৰ জীৱন বচাব।